দেখিছে কেনেকৈ মাৰি আছে। হাই ফ্ৰেণ্ড, আজি আমি কুচিয়া চিকাৰলৈ আহিলোঁ। কেনেকৈ কুচিয়া ধৰিব পাৰি তাক দেখাই আছোঁ মই, আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া চাওক আপোনালোকে কেনেকৈ কুচিয়া চিকাৰ কৰে। কুচিয়া লাগিলে বুলি কৈছে আৰু অলপ পানীৰ তলত লাগিলে। লগাটো চিয়ৰ নে? হে, ইডালত লগা নাই, ললাই আছে নেকি সেইডাল? সেইটো যিডালত লাগিলে হে, ইডালত লগা নাই। কোনফালে আছে মাৰা? লাগিলে বুলি অনুমান কৰিছে। উলিয়াব টাইমত দেখিবি, এতিয়া নেদেখি। এক্সপৰ্টিং খুলি ল'ব ন। বহুত কাম নহয়। চুই পালি? ধৰি পালি নাই? এইডাল মাৰ আকৌ, এইডাল মাৰা। কুচিয়া লাগি গ'ল কুচিয়া কালিত। এতিয়া কষ্ট হৈছে, অলপ তলত লাগিছে। বন্ধুৱে পূৰা জোৰদাৰ প্ৰচেষ্টা, মাটি খান্দিব লগা হৈছে। অলপ অলপ ঢুকি পাইছে হাতে। এতিয়া উলিয়াই আনি এইটো দেখিলে আপোনালোকে, দেখিলে নাই কেনেকৈ কুচিয়া চিকাৰ কৰে। এয়া ৱাও, বহুত কষ্টত বন্ধুৱে ধৰিলে। প্ৰথমে এডাল লাগিলে, তাৰপিছত ইডাল মাৰি মাৰি লগাই দিলে। এনেদৰে কুচিয়া চিকাৰ কৰা হয়। আপোনালোকক দেখালোঁ আজি। বহুত ডাঙৰ, প্ৰায় 1 কেজি হৈ যাব। দেখিলে নে? ৱাও।